ধাংকাদিনিয়া কেতিয়া খাবে তাই ধাংকাদিনিয়া সহ্য জীৱনটো দুখতে যাব এইজনকো মই চাই থাকিব নোৱাৰোঁ তাৰপিছত মই এৰি থৈ যাব নোৱাৰোঁ হয় হয় গাঁৱতো ওলাব অলপ দিগদাৰ হৈছে দিগদাৰ সমস্যাই হৈ আছে তাকে মই কি কৰিব এই বিমৰ্ষণটো এনেকৈ কিবা এটা কৰিব লাগিব আৰু চলাটো হৈ এই আহিলো বোলো অলপ বহুত ডাঙৰ মানুহ বুলি নেকি এইটো লাজ দিছেহে এই চব কেইখন আছো কিবা কথা বতৰা চলি আছে নেকি এনেই কথা পাতি আছো ইন্দকা বোলো আহিলো অকণ ফুৰি যাওঁ বুলি টাইমে নাপাওঁ নহয় কোনদিনা আহিছা কালিয়ে আহিলো তাৰপিছত গ'লো ইন্দকা আকৌ মানে ইন্দকাই ঘৰত গ'লো আকৌ মোৰ কাটো নাহে নহয় গুৱাহাটীত থাকিলে কিবা কা বুলি ক'বৰ কাৰণে ভালেই নালাগে দাঁতৰা আহি যায় আগতে আকৌ ইন্দকা বুলি মাতা এতিয়া আকৌ তই ইন্দকা বুলি আহি যায় মানে আৰু কি কবা মানে লিখিত কৈ কৈ মানে আমাৰ এইটো নাহে আজিকালি দৰঙীয়াটো আহিয়ে যায় নহয় ইফালে মই আকৌ আজিকালি চিএমৰ লগত তাৰপিছত এনেকৈ বহুত মানুহ যায়তো মানে এইবিলাক কৰোঁতে কৰোঁতে আমাৰ সেইটো পাহৰি গ'লো একেবাৰে সেইকাৰণে অলপ সমস্যা হয় দেচোন সেইকাৰণে ভালেকেইদিন হ'ল ঘৰতো অহা নাই বহুত দিন হ'ল চিএমৰ লগত ব্যস্ত নহয় জানো চিএমৰ লগত একদম চিএম চাওঁ মানে চব কাম আৰু মই চাওঁৱে আৰু চব সেইকাৰণে অলপ সমস্যা তাৰপিছত এইবিলাক পইচা পাতিও কথা থাকে তো বহুত টকা পইচা এইবিলাক তুমি ইয়াতো লেনদেন কৰিব লাগে এইবিলাক আৰু মই নহ'লে নহয় ইফালে আৰু তাতে গ'লে আৰু ভোলা বুলি ক'লে আৰু চবে চিনি পায় আৰু সেইটোৱে এই পইচা পাই দেখোন অকণমান ভলাইও পাৰিলে হয় সহায় কৰিবা হেৰিয়ে ভোলা আমাৰ চম্পাক অলপ মেডিকেলত দেখুওৱা কথা আছিল হয় নেকি আকৌ চিএমৰ লগতো অলপ একেবাৰে অলপ পইচা পাতি দি সহায় নকৰা কিমান মান লাগেনো মোটামুটি লাগিব 5-6 লাখ 5-6 লাখ টকা ৰাম ইমান কম পইচাতে ইমান মাথা মাৰি আছে মোক নম্বৰটো নাই নেকি নম্বৰ নাই নহয় ৰাম 5-6 লাখ টকানো আৰু কি আৰু হেৰি নকাই আমি ইমান সময় এনেই মাথা মাৰি আছো নাই ঠিক আছে ভলাই ঠিক হ'ব ভোলাৰ কথাটো আমাৰ মনত অহা নাছিল মনত অহা নাই এতিয়া ভোলাক লৈ কথাটো আগবঢ়া যাওক একদম টেনচন ল'ব নালাগে একদম শুনিছা চম্পাক দেখো নেকি নকাই তই অকণমান মেডিকেলৰ লাইনটো লগাই দিছো আমাক একদম এইবিলাক একদম টেনচন ল'ব নালাগে একদম ফিট হৈ যাব চিন্তা একদম কৰিব নালাগে পিছে আকৌ মই সময়টো মিলাব লাগিব দেচোন আকৌ মই এনেকৈ ফ্ৰী টাইমত সময় ধৰ নহয় আমি যাম আকৌ যাম তাকে অলপমান মানে সময়টো উলিয়ালে হ'ল মোৰ এনে বাৰু সেই কথা নাই পইচা পাতিতো একদম টেনচনে নাই পইচা পাতি টেনচন নাই বাৰু হৈ যাব নাই আৰু টকা পইচাৰ 6-7 লাখ টকা হে সেইটো বাৰু মেনেজ হৈ যাব আমি সময়টোহে মানে সময় হ'ব টকা পইচা পালি আমি নহয়নে বাৰু কিবাকে লৈ যাম আৰু টকা পইচা কানি পালি হ'ল সময়টো নিদিয়ে বেছ ইফালে চিএমৰ লগত থাকে এটা ফোনৰহে কয় সেইগিলা পুখুৰীয়া কেতিয়া ৰাখাব ধাংকাদিনিয়া কেতিয়া ৰাখাব ধাংকাদিনিয়া 14 গোষ্ঠী কি 15 গোষ্ঠী 16 গোষ্ঠী উজিয়াই দিম তই কি একবাৰ কলি নুশুনা নেকি তই কি গোষ্ঠী ধৰি কথা কব আহিছা তই মোক মাৰিব আহিছা নেকি মাৰা কথাটো আহি নপৰে তই আকৌ যি গোষ্ঠী ধৰি কথা কলে আকৌ কি তোৰ লাজ হোৱা নাই নেকি তই কি মাৰা কথা আহি পৰে তোৰ দেউতাৰে মোক এনেকে আজিলৈ গৈ পোৱা নাই ইমান ধুনীয়া ব্যৱহাৰ তোৰ দেউতাৰে মাৰিব আহিছা বুলি মোক তই বদনাম দিছা তই মোৰ তোৰ ধানত মই লৰাই নাই বেলেগক মোক কি আৰু আমাৰ গৰম হৈছে তই কাছা হেমাষ্টৰ টকা পইচাৰ আৰু চিন্তা নাই ৰাম আছে যেতিয়া বেয়া ফচিলো তাতে হোটেলত বাচন পইচাত দিবা লাগে কি কৰিব
বেয়া ফচিলোঁ ফলা থাকিলে আমাৰ টেনশ্যন নাই খালা খালা আমি এটা কাম কৰিম দে ফুলা এই বেয়া ফচিলোঁ দেই ইন্দকাই মই ই আছে নেকি টকা পইচা দি একদম মানে আৰু এইবিলাক একদম চিন্তা নাই একদম চিন্তা নাই টকা পইচা একদম মানে এইবিলাক কি বেয়া মাটি পইচা নাই এইবিলাক মইতো এইবিলাক ছটিয়াই দিওঁ পইচা আৰু কি তেতিয়াহ'লে আমি এটা কাম কৰোঁ বেছি দেৰি নকৰোঁ কোনদিনা পাৰা আমাক খবৰটো জনাবি আমি ইন্দকাই ময়ে চম্পাক লৈ গুচি যাম তাকে একদম হৈ যাব মই ফোনৰ নাম্বাৰটো ৰাখি থ'লে হ'ল ফোন নাম্বাৰটো মোক দি দিবা মই লৈ ল'ম টেনশ্যন নাই আৰু বাকী আৰু পিছত আকৌ গৈ যদি তোমাৰ তাতো লোক নাপায় একদম নহয় সেইটো নহয় মই তেনেকুৱা কৰা ল'ৰা নহয়তো এইটো কিমান মানুহক সহায় কৰি দিছোঁ কত লাখ লাখ টকা দি দিছোঁ মই দিয়া মানে আৰু কি চিএম ছাৰে দিছে চিএম ছাৰে দিয়া মানেতো মোৰ হাতৰ পৰা যায় না এইবিলাক একদম মানে আৰু টেনশ্যন ল'ব নালাগে হৈ যাব কি এতিয়া চম্পা নাই নেকি চম্পা নাই অকণমান আগত ক'ৰবাত ওলাই গ'ল মই অলপ ইন্দকাইৰ লগতে বহি আছিলোঁ তাৰে আগতে ক'ৰবাত অলপ ওলাই গ'ল তাই ঘৰত এনেকৈ নাথাকে নহয় তাই মানে একেবাৰে কি তাৰ ব্ৰেইনটো গ'লেই নেকি গোটেই যোৱা নাই সেইকাৰণে ডক্টৰে এটা চান্স দিছে ভাল হ'ব অপাৰেশ্যন কৰিলে সেইকাৰণে আমি আলোচনা কৰি আছোঁ ভাল ডাক্তৰ মাতি দিলে হ'ল এইবিলাক চিনাকি আছে নহয় মোৰ বহুত এতিয়া তোমাৰ চিনাকি আছে তুমি চিএমৰ কথা তুমি অলপ আমাক সহায় কৰি দিবা আৰু সহায় নকৰিম একেখন গাঁৱৰ মানুহ কেনেকৈ হ'লো মই এইখিনিয়ে যদি সহায় নকৰোঁ গাঁৱৰ মানুহ হ'লো নাই আৰু মই কিবা ইমানবিলাক মানুহ চিনাকি আছে এইদিনাখনে গৈছোঁ মই ইন্দকাৰ ঘৰত কৈ গৈছোঁ ল'ৰা এজন আছে এই উদ্ধৱ ঘৰতে থাকে মই বোলো কিবা এটাত সোমাই দিওঁ মই কৈছোঁ কথাটো তেতিয়াহ'লে আৰু কিবা এটা পাই থাকিব এইবিলাক কত ল'ৰা সোমাই দিলোঁ চাকৰি তাকৰি কটক দি দিলোঁ সেইকাৰণে ঘৰত আহিব সময় নাপাওঁ বিৰাট কামৰ ভেজাল পইচা পাতি লেনদেন কি আৰু মাছৰ আমাৰ আৰু চিন্তাই নাই চিন্তা কৰিব নালাগে এইবিলাক একদম চিন্তা কৰিব নালাগে পইচা পাতিৰ ক্ষেত্ৰতো একদম টেনশ্যন নল'ব হৈ যাবতো একদম ক্লিয়াৰ মই আছোতো এই ফুলা টকালৈকে আৰু চিন্তা কৰিব নালাগে একদম ক্লিয়াৰ এই কিবা গছত কথা উঠত তেল নৌ খাওঁতে হেল বেল হয় নেকি এনেকুৱা নহ'লেই হ'ল বেষ্ট কথা নেকি খোলা নাই এইটো নকৰে কথাটোহে মানে আমিও কিবা এটা আশা কৰি যাম সেইটোৱে খোলাব যিহেতু লগ পাল আমাৰ ঘৰৰ ওচৰৰে নেকি এই নাই টেনশ্যন নাই দে কথামতে কাম কৰোঁ একেবাৰে কৰোঁ খোলাই কৰিব কৰিব কি কৰিব বুলি বিশ্বাস আছে 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 বহুতো এনেকৈ ভাল কাম কৰি দিছে কৈ দিছোঁ নাম আছে ইয়াৰ নাম আছে বুজি পাইছেনে আমি ইয়াক এৰিব নোৱাৰোঁ নোৱাৰোঁ আৰু ই কৰিব ই ভাল ল'ৰাটো ভাল মই আগৰ পৰাই জানোতো ইয়াক আমাৰ ঘৰৰ ওচৰৰে বহুতক সহায় কৰি দিছে বহু আঁতৰৰ মানুহকো সহায় কৰি দিছে এতিয়া ইয়াকে এইটো দায়িত্ব দিওঁ বেষ্ট কথা নেকি যাতে চম্পা ভাল হওক আমিও টকা এটা পাওঁ সেইটো কথা বঢ়িয়া একদম চব ক্লিয়াৰ হৈ যাব একদম বাকী আৰু পাঁচটা খবৰ ভাল আছো কিবা কৰি আছো তোমাৰ মাজতে কিবা গাড়ী এখন লোৱা বুলি শুনা পাইছো লৈ আহিছা নেকি এই গাড়ী এখন লৈছিলো এখন নহয় 2-3খন মানে ললো পিছে আকৌ এই ভাল নালাগিলে মানে বিক্ৰী কৰি দিওঁ আকৌ এইবাৰ আহোঁতে বোলে আকৌ নতুন মডেল এখন লৈছিলো বোলে লৈয়ে যাওঁ ড্ৰাইভাৰৰ কি কথা লাগে মানে কি তেনেকুৱা ধৰণৰে হ'ল মানে কি আৰু এই ৰাস্তা পদূলিও বেয়া আমাৰ সেইকাৰণে বোলে গাড়ীখন বেয়া হোৱাতকৈ লাইন বাছতে যাওঁ সেইকাৰণেহে লৈ নাহিলোঁ এনেই আনিলে 2-3খন আনিব পাৰোঁ ৰাস্তাবোৰো বেয়াটো সেইকাৰণে আকৌ এই ইমান ধুনীয়া নতুন গাড়ীখনো কেনেকৈ আনো এই বোলো লাইন বাছতে যাওঁ আৰু লাইন বাছতে আহিলোঁ গাড়ীখন বস্তু বেয়াও কৰিব নোৱাৰি আছিলে নে 2-3খন কিছুমান বিক্ৰী কৰি দিলোঁ আৰু নতুন মডেল আহিলে আকৌ লৈ লওঁ এই আনিম বুলি ভাবিছিলোঁ এইবাৰ আকৌ এই ৰাস্তাটো একদম বেয়া নহয় টকা পইচাৰ চিন্তা নাই এইবিলাক সেইকাৰণেহে লাইন বাছত আহোঁ গাড়ীখন আকৌ বেয়া হৈছে বহুতে ভাবে মই এনেই কৰোঁ বুলি এই আনি দেখুৱালেহে গম পাব কিন্তু এই ৰাস্তাটোৰ কাৰণেহে মানে কি আনিব পৰা নাই আনিম বুলি ভাবি আছোঁ দেখুৱাম মই
মনে মনে থাক এইবিলাক চলিৰ লগতে এনেকে লাগি থাকো তুই দৈ গলা নকবি সেকেন্ড দিন বুলি মিছাই তুই দৈ গলা নকবি কব আইছি এই কি হ'ব এহঁতৰ লগত এই মোক এনে ধান কাটা বুলি ধৰি নিলা একেবাৰে ইমান হেৰি চলি আহি চাল মানুহবিলাকে কি বেয়া বই নহয় ইনকা কাজিয়া কৰি থাকিলে যৌ হ'ব যৌ অতৰ কাৰণে মোৰ এইগিলা মই শুনিব লগা হৈ গৈছে ইমান হেৰি হৈ গ'লে মানুহ অকণমান ছাগাল ধান নাখাই পেলাই কি বা খাব ধান নাখাই পেলাই কি খাব এলে শুনিছো সি ভাই মনে মনে বহি আছিল মই বাই কমাই দিছো জাহালত দিনা অজলাল কিমান কথা পাতিছো আমি একেলগে বহি আছো দুটা হয় নেকি আমি বহুত কথা পাতিছো মোক আকৌ গা ধুবা দিছি মই সেইকাৰণে গা ধুইছো পৰিষ্কাৰ হৈ আছো মই